নমস্কাৰ, আমাৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইজোপা কি গছ ধৰিব পাৰিছেনে? এইজোপা হৈছে নলটেঙা। আজি ভাবিলোঁ নলটেঙা এটা টেষ্টি ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখিনি ধুনীয়াকৈ এমুঠি আনি মই ধুই পখালি ল'লোঁ আৰু তাতে মই মিহি মিহিকৈ কুটি ল'ম এইখিনি। আৰু গৰম দিনত যিহেতু খাবলৈ বহুত ভাল লাগে, কাৰণ গৰম দিনত টেঙা খাবলৈ মন যায়, সেইকাৰণে ধুনীয়াকৈ আঞ্জা বনাই খাব পাৰে আৰু মাছৰ সৈতে খাবলৈতো বহুত টেষ্টি হয়। জানো প্ৰায় সকলোৱে বনাব জানেই, তথাপিও মইনো কেনেকৈ বনাওঁ তাকে দেখুৱালোঁ, যিসকলে নাজানে তেখেতলোকৰ কাৰণে সুবিধা হ'ব বুলি। আৰু এয়া মই মাছ লৈছোঁ, সৰু মাছ আছিলে, সৰু মাছখিনি ইয়াত নিদিওঁ, মই চাইনা পুঠি মাছ কেইজনী ইয়াতে দিম। আৰু আনফালে কেৰাহীখন গৰম হ'ল, তাতে তেল দিলোঁ, তেল দি ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'ম। হাফ ফ্ৰাইও কৰিব পাৰে, যিহেতু আঞ্জাত দিব, মই হাফ ফ্ৰাই কৰা নাই, মই ভালকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এইখিনি মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ। আনফালে মই লৈছোঁ এটা পিঁয়াজ মিডিয়াম চাইজৰ আৰু দুফুটামান নহৰু আৰু আলু। এয়া মই আলু দুটা বইল কৰি লৈছোঁ, আলু দুটা বইল কৰি অলপমান পিটিকি লৈছোঁ। আৰু একেখন কেৰাহীতে মাছ ফ্ৰাই কৰা কেৰাহীখনতে তেল বাচি গৈছিলে, তাতে মই পিঁয়াজখিনি দি দিছোঁ, দি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। টেঙা ৰেচিপি আমাৰ থলুৱাভাৱে চিম্পুলকৈ বনোৱা হয়, বহুত লোকে পিঁয়াজ আৰু নহৰু নিদিয়ে, কিন্তু ইচ্ছা অনুযায়ী দিব পাৰে। মই এতিয়া নহৰু দি দিছোঁ। একেবাৰে সহজ পদ্ধতিৰে বনাই দেখুৱাইছোঁ। আৰু নলটেঙা দালিত দিও খায়, আপোনালোকে যদি ইচ্ছা কৰে যিকোনো দালি বা কিবা এনেকৈ দি পিনে খাব পাৰে। আৰু মই আলু দুটা বইল কৰি লৈছিলোঁ, সেই আলু দুটা ইয়াতে ভাজি লৈছোঁ, ধুনীয়াকৈ ভাজি ল'ম। ইয়াতে মই হালধি নিমখ দি দিম আলুখিনিতে। আৰু যিখিনি মই কাটি লৈছিলোঁ নলটেঙা, সেইখিনিও ইয়াতে দি দিছোঁ। আপোনালোকে এনেকৈ বনাই খাই চাবচোন, খাবলৈ বহুত সোৱাদ লগা হয়। বিশেষকৈ মই কৈছোঁ নহয়, গৰম দিনত খাবলৈ বেছি ভাল লাগে, গৰমত যিহেতু টেঙা বহুত খাবলৈ মন যায়। আৰু মই ইয়াতে গৰম পানী দিছিলোঁ, মোৰ কেমেৰাটো অফ হৈ আছিলে, আৰু মই ইয়াতে গৰম পানী দি মই উতলিবলৈ দিছিলোঁ, কিন্তু ভিডিঅ'ত এইখিনি উঠাব নোৱাৰিলোঁ। আৰু তাতে মই উতলি থাকোঁতেই তাতে মাছ কেইপিচ দি দিছোঁ। দিয়াৰ পিছত আপোনাৰ লগত কথা, আপুনি কিমানটো জোখত পানীটো ৰাখিব পাৰে জোলটো। মই এটা জোখতে, আমাৰ মানুহ যিমান সিমানটো জোখত মই ৰাখিছোঁ। আলু নিদিয়াকৈও বনাব পাৰে, আলুটো মই এইকাৰণে দিছোঁ, আলুটো দিলে অকণমান খাবলৈ ডাঠ যেন হয়, নহবা বেছি পনীয়া হয় আলু নিদিলে, সেইকাৰণে আলু দুটা ভাঙি দিছোঁ। আঞ্জাখিনি বহুত সময় উতলিবলৈ দিলোঁ, যিহেতু মই গৰম পানী দিছিলোঁ। এয়া আমাৰ আঞ্জাৰ ৰেচিপি ৰেডি। আশা কৰিলোঁ আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব, নিশ্চয় খাবলৈ ভাল পাব। আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।